আৰু আপোনালোকে আহিলে দেখা পাব শহাপহু। এয়া দেখিছেনে শহাপহু সুন্দৰকৈ ঘূৰি আছে এনেকৈ। খুব ফ্ৰেণ্ডলি হয়, সিহঁতি একো নকৰে। ঠাণ্ডা পৰিছে বন্ধুসকল, আৰু এয়া আমি আহিলোঁ মেৰবিলতে থকা ইক' টুৰিজিমৰ ফৰেষ্টৰ ভিতৰত আমি যাম। আজি আপোনালোকক অকণমান চমু এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আমি। খুব ঠাণ্ডা পৰিছে, বাইক লৈ আহিছোঁ আৰু পৰিৱেশটো মই অকণমান দেখাই দিছোঁ, চাব দেই। হেৰি আছোঁ কি সুন্দৰকৈ গছৰ শাৰী শাৰীকৈ একদম গছে লাইন পাতি আছে, আৰু কিমান ধুনীয়া এটা সুন্দৰ গ্ৰাম্য অঞ্চলত আচলতে এনেকুৱা এটা পৰিৱেশ, মুকলি পৰিৱেশ আমি সকলোৱে বিচাৰোঁ। আৰু এটা বস্তু দেখাম, চাব দেই। এইখন চাওক ইমান ধুনীয়া, এই চৰাইবোৰ চাওক, এইবোৰ চাওক কিমান চৰাই, একদম চাওকচোন, একদম চৰাই একদম। আচলতে এনেকুৱা পৰিৱেশ আমি দেখিবলৈ খুবেই কম পাওঁ। এইবোৰ পক্ষী দূৰ দূৰণিৰ পৰা আহি ইয়াত চৰি আছেহি, আহি এনেকুৱাবোৰ পৰিৱেশ আমি দেখিবলৈ পালে মনবোৰ ভাল লাগি আহে। আচলতে এটা সুন্দৰ পৰিৱেশ। চাচনি, নাহৰকটীয়া চাচনি আমাৰ এয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে। আৰু মই ভিতৰলৈ যাম। ইয়াতে দুটা বাঘ আছে, এফালে নাহৰ ফুটুকী বাঘ আৰু এটা ক'লা বাঘ। ভিতৰত বাঘ ওলাই বুলিও কৈছে, চাওঁ যদি আমাৰ ভাল হয়, লাক ভাল হয়, তেতিয়া আমি বাঘো চাবলৈ পাম। কি কি আছে আমি দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া আমি ঘন হাবিৰ মাজে মাজে গৈ আছোঁ, চাচনিৰ যি ইক' টুৰিজিম প্ৰজেক্ট। এয়া দেখিছেনে কিমান জংঘল, ৰাস্তাটোৱে সঁচাকৈ খুব ধুনীয়া, আমি গৈ ভাল লাগিছে। এয়া দেখিছে গোটেই পৰিৱেশটো মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এটা সুন্দৰ পৰিৱেশৰ মাজলৈ আমি গৈ আছোঁ। এয়া দেখিছে এখন ঘন হাবিৰ মাজেৰে আমি গৈ আছোঁ। আৰু এয়া হ'ল ৰামেশ্বৰ তেলীদেৱে অপেনিং কৰিছিলে। আৰু এয়া দেখিছেনে বাঘ, বাঘৰ মুক্ত বিচৰণ কৰি থাকে আমাৰ মেৰবিলত। মেৰবিল পৰ্যটনস্থলী, খুব জংঘল, এখন ঘন ডাঠ হাবি। জংঘলৰ ৰাস্তাটোৰ মাজে মাজে আহি আহি পালোহি এইখন চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প আৰু চাচনি মেৰবিল ইক' টুৰিজিম প্ৰজেক্ট। আমি ইয়াৰ ভিতৰলৈ সোমাম। ইয়াতে লিখা আছে যান বাহন প্ৰৱেশ নিষেধ, সোমোৱা নিষেধ। আৰু খুব ঠাণ্ডা বতৰ। আচলতে আমাৰ এইফালে ডিউটি পৰিছিলে আজি, ডিউটি পৰাৰ লগে লগে আমি আহিলোঁ এইফালে অকণমান ৰোড ছাইডে হয়, আমি বোলো অলপ ভিজিট মাৰি যাওঁ। আৰু এইফালে দেখিছে এটা সুন্দৰ বাক্য লিখা, সুন্দৰ মন এটাই দেখা পায় সকলোতে সুন্দৰ। খুব ধুনীয়া কথা লিখা আছে। তো বন্ধুসকল, আমি দেখাই আছোঁ চাচনি মেৰবিলৰ ইক' টুৰিজিম প্ৰজেক্ট আমাৰ ডিব্ৰুগড় জিলাত আছে। আৰু আমি আহিছিলোঁ, আচলতে মই আজি ফিল্ড ডিউটিত ওলাই আহিছিলোঁ। আমাৰ এইফালে কাম চলি আছিলে, ফাৰ্মক চাবৰ কাৰণে আহিছিলোঁ। আৰু ৰোড ছাইডতে পৰে। মই ভাবিলোঁ সদায় আচলতে এইটো ৰাস্তাতে ঘূৰি থাকোঁ, কিন্তু সোমাবলৈ সময় নাপাওঁ। আজি অলপ সময় পালোঁ কামৰ মাজতে, এপাক সোমাই যাওঁ। তাকে দেখাই আছোঁ, আপোনালোকক চাই থাকিব। সুন্দৰকৈ ফুলে সজাই তুলিছে। নৰোত্তম বাটচৰা, এইটো এটা বাটচৰা সুন্দৰকৈ সজাই ৰাখিছে। এটা সুন্দৰ পৰিৱেশ। ইয়াতে হয়তো গেষ্ট হাউচ থকা মেলাৰ হয়তো ব্যৱস্থা আছে, মই ইমান ভালকৈ নাজানিম। তথাপিও মানুহো বহুত বিশেষ মানুহ নাই। মই আহিলোঁ এনেই এপাক চাওঁ, ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ পৰিৱেশটো। আৰু এয়া সুন্দৰকৈ ৱেলকাম জনাইছে। হ'ল গেষ্ট হাউচ, চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ এয়া গেষ্ট হাউচ। এয়া এটা গেষ্ট হাউচ, ইয়াত আপোনালোকে আহি থাকিব পাৰিব এটা সুন্দৰ পৰিৱেশৰ মাজত। এয়া এটা শহাপহু, এয়া দেখিছে, এয়া
ঢেৰ শহাপহু য'তে ত'তে গোটেই শহাপহু সেইবোৰ সেইটো এটা শহাপহু সেইটো এটা শহাপহু এনেকৈ ঘূৰি থাকে আৰু আচলতে এয়া দেখিছেনে এক সুন্দৰ পৰিৱেশৰ মাজত দুটা শহাপহু কি সুন্দৰ আচলতে বগা বগা শহাপহু দেখিলেই মৰম লাগি আহে নহয়নে এয়া দেখিছেনে ধুনীয়াকৈ ঘাঁহ খাই আছে আৰু মুক্ত বিচৰণ তেওঁলোকৰ আচলতে গোটেই পৰিৱেশটোৰ মাজত আপুনি বেছিভাগ শহাপহুৱে তাত দেখিবলৈ পাব আৰু মই পৰিৱেশটো দেখাই আছোঁ এয়া ওপৰত এখন ৰেষ্টুৰেণ্ট আছে আৰু তাকে দেখাই আছোঁ এতিয়া বৰ্তমান বন্ধ হৈ আছে ৰেষ্টুৰেণ্টখন আচলতে পৰিৱেশটো আৰু বহুত কিবা কিবি কৰিবলৈ আছে জেগাত তাত কিন্তু মই সমগ্ৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে অলপ চাই থাকক আৰু এয়া আপোনালোকক দেখাই আছোঁ গোটেই পৰিৱেশটো দেখিছেনে এখন সুন্দৰ মুকলিমূৰীয়াকৈ এখন ৰেষ্টুৰেণ্ট আছে কিন্তু এতিয়া বন্ধ হৈ আছে আপোনালোকে আহিব পাৰিব ছিজনত হয়তো খোলে তেওঁলোকে কিন্তু এতিয়া বৰ্তমান অকণমান পৰিৱেশটো বেলেগ ধৰণৰ হৈ আছে এতিয়া অফ ছিজন গতিকে তথাপিও আহিব পাৰিব সুন্দৰ এটা পৰিৱেশৰ মাজত এয়া দেখিছেনে আই লভ মেৰবিল সুন্দৰকৈ লিখা আছে চৰাইটো কাম চৰাই আৰু এয়া আমি আছোহি বৰ্তমান মেৰবিলত আৰু এটা সুন্দৰ মনোমোহা পৰিৱেশ এখন সুন্দৰ বিল আৰু ইয়াতে আচলতে দেশী বিদেশী বহুত চৰাই আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিছে কাম চৰাই সুন্দৰকৈ ইয়াতে কাম চৰাই আছে এখন বিল হয় মেৰবিল এখন বহুত পুৰণি এখন বিল আৰু এটা সুন্দৰ গ্ৰাম্য পৰ্যটনস্থলী ইয়াত হৈ উঠিছে আশা কৰিছোঁ আৰু যদি আমাৰ চৰকাৰে গুৰুত্ব দিয়ে এনেকুৱা গ্ৰাম্য পৰ্যটনস্থলী আৰু উন্নত কৰিব পাৰিব হয় নাই তো আশা কৰিছোঁ আৰু ভাল হ'ব আহিব পাৰে আপোনালোকে ভালেই পৰিৱেশ বেয়া নহয় আৰু এয়া দেখিছে গোটেই পৰিৱেশটো আচলতে দেখাই শেষ কৰিবলৈ অলপ অসুবিধা হয় বহুত যথেষ্ট ডাঙৰ এটা এৰিয়া এয়া অলপ ল'ৰা ছোৱালীৰ খেলাৰ ব্যৱস্থা ইয়াত ৰাখিছে আই লভ মেৰবিল ইয়াত লিখা আছে আৰু আমি বৰষুণ দিলে সেইবাবে আমি গোটেই পৰিৱেশটো দেখাব নোৱাৰিলোঁ এয়া দেখিছে এটা সুন্দৰ পৰিৱেশ ইয়াত বোটিঙো কৰিব পাৰিব আপোনালোকে এটা মুকলি পৰিৱেশৰ মাজত তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এটা আজৰি সময়ত এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে দিলোঁ ধন্যবাদ বাই